সেমিফাইনাল খেল বিজয়ী হিসেবে আলামিন। ফাইনাল খেলা জোড়া আহি আছে বাবার আশীর্বাদ জানাব আলামিন সেমিফাইনাল খেলা জোড়া আমাদের স্টেজের বাইরে মুখ করেন। আগের খেলা সুরান আজাদিকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মন্দিয়া হাট বজাৰ পৰিচালনা সমিতিৰ অধীনত সমগ্ৰ মন্দিয়া আৰু বাগবৰ সমষ্টিক সামৰি যি প্ৰীতি নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এই প্ৰতিযোগিতাত প্ৰায় সৰু ডাঙৰ 12খন নাও অংশগ্ৰহণ কৰিছে আৰু সকলো নাৱৰীয়া তথা এই অঞ্চলৰ প্ৰায় 15-20 হাজাৰ লোকে শান্তিপূৰ্ণভাৱে খেল উপভোগ কৰিছে। গতিকে সকলো নাৱৰীয়াৰ মাজত যি খেলা সুলভ মনোভাৱেৰে সকলো ৰাইজে অংশগ্ৰহণ কৰিছে তাত আমি ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলো লোকে শান্তিপূৰ্ণভাৱে খেলসমূহ উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।